যদি আপুনি ক্লিক কৰি পেলাই ভিডিঅ'টো চাম বুলি ভাবিছে তেনেহলে 2026 চনত আপোনাৰ মনত ইউটিউব চেনেল খোলাৰ আশা এটা নিশ্চয় হাসি ৰাখিছে। আপুনি ইউটিউব চেনেল খুলে বা নুখুলে সেইটো পিছৰ কথা, কিন্তু এই ভিডিঅ'টো চালে আপোনাৰ ইউটিউব ক্ৰিয়েটৰৰ বিষয়ে ভালেখিনি নলেজ আপুনি গেইন কৰিব পাৰিব। আজি এইটো ভিডিঅ'ত আমি ইউটিউব চেনেল খোলাৰ কাৰণে সকলো ইম্পৰ্টেণ্ট কথা এটা এটাকৈ আলোচনা কৰিম। মই শিওৰ আপুনি এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ ইউটিউবত কাম কৰাটো বহুত সহজ হৈ পৰিব আৰু ইউটিউবত আপুনি ইণ্টেলিজেণ্টলি কাম কৰিব পাৰিব। তাৰ আগতে মই আপোনাক এটা কথা মনত কৰাই দিওঁ, আপোনাৰ চাৰিওফালে থকা ছাকচেছফুল ইউটিউবাৰবিলাক যিবিলাক আপোনাৰ প্ৰিয় ইউটিউবাৰ আছে সেই ইউটিউবাৰবিলাকক চাই পেলাই আপুনি দৌৰি কৰি অস্থিৰ হৈ নপৰিব। কাৰণ আপোনাৰ দৰে সিহঁতেও এদিন নতুন আছিল আৰু সিহঁতেও মনত ভাবি লৈছিল ইউটিউব চেনেল খোলাৰ কথা আৰু সিহঁতে ইউটিউব চেনেল খুলি পেলাই লাহে লাহে কাম কৰি গৈছিল আৰু আজি সেইকাৰণে সিহঁতে ছাকচেছফুল ইউটিউবাৰ। আপোনাৰ প্ৰিয় ইউটিউবাৰৰ পৰা আপুনি এইটো বস্তু শিকিব পাৰে যে কেনেকৈ লং টাইম এটা বস্তুৰ ওপৰত ধ্যান দি পেলাই কাম কৰিলে লাইফত এটা সময়ত গৈ পেলাই ছাকচেছফুল হ'ব পাৰে। ইউটিউব অকল মনোৰঞ্জনৰ কাৰণেই নহয়, ইউটিউবত বহুত ধৰণৰ ইনফৰমেশ্যনেল ভিডিঅ', এডুকেশ্যনেল ভিডিঅ', টেকনিকেল ভিডিঅ', ফাইনেন্সিয়েল নলেজ থকা ভিডিঅ', ব্লগ আৰু কমেডি ভিডিঅ', বিভিন্ন ধৰণৰ ভিডিঅ'ৰে ভৰা এটা সম্পূৰ্ণ ইউটিউব এপ। লগতে আপুনি এইটো কথাও জানিব লাগিব যে 2016 চনত আৰু 2026 চনত ইউটিউব খোলাৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। প্ৰথমে আমি জানি লওঁ 2016 চনৰ কথা। যিহেতু 2016 চনত ইউটিউবত বেছি কণ্টেণ্ট নাছিল আৰু ক্ৰিয়েটৰবিলাকো সকলোৱে নতুন আছিল, গতিকে সিহঁতে এটা টপিক বাছি লৈ পেলাই নিজৰ মতে কাম কৰি গৈছে আৰু কিছুমানে কম সময়ৰ ভিতৰত, কিছুমানে অলপ বেছি সময় লৈ পেলাই এজন ছাকচেছফুল ইউটিউবাৰ হৈছে। কিন্তু 2026 চনত কথাটো টোটেলি বেলেগ। 2026 চনত এটা টপিকৰ ওপৰত হাজাৰ কণ্টেণ্ট ইউটিউবত এভেইলেবল আছে। বেলেগ লেংগুৱেজ, বেলেগ ধৰণে, বেলেগ মানুহে এটা টপিককে বাৰে বেলেগ ধৰণে বুজাই পেলাই ইউটিউবত ভিডিঅ' আপলোড কৰিছে আৰু ছেম কেটাগৰীৰ চেনেল ইউটিউবত 1000টামান উপলব্ধ আছে। তাৰ মানে কি 2026 চনত আপুনি ইউটিউব চেনেল খুলিব নোৱাৰে নেকি? সেইটো একদমেই ভুল ধাৰণা। 2026 চনতো আপুনি ইউটিউব চেনেল খুলি পেলাই কম সময়ৰ ভিতৰত ভালকৈ গ্ৰ' কৰিব পাৰিব। তাৰ কাৰণে আমি কেইটামান কথাৰ ওপৰত বহুত বেছিকৈ গুৰুত্ব দিব লাগিব আৰু সেই কথাখিনি যদি আমি গমেই নাপাওঁ তেনেহ'লে আমি ইউটিউবত কেনেকৈ কাম কৰিম। গতিকে আহক আজিৰ এইটো ভিডিঅ'ত আমি 4-5টামান সৰু পইণ্ট, যিবিলাক সৰু হ'লেও বহুত গুৰুত্বপূৰ্ণ, কি কথাই 2026 চনত এটা নতুন ইউটিউবাৰক ব্যতিক্ৰম বনাব পাৰে, সেই কথাবোৰেই আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ইউটিউব চেনেল এটা খুলিবৰ কাৰণে কি বস্তুৰ দৰকাৰ সেইখিনিতো আপুনি ভালকৈ জানে। যদি আপুনি নাজানে তেনেহ'লে মই আপোনাক মনত পেলাই দিছোঁ, এটা ভাল কেটাগৰী মানে এটা ভাল টপিক আপুনি বাছি ল'ব লাগিব। আপুনি ৰিচাৰ্চ কৰি পেলাই এইখিনি বস্তু উলিয়াব লাগিব যে কোনটো টপিকৰ ওপৰত ভিডিঅ' বনালে ভিউৱাৰে বেছিকৈ ভিউ কৰিব। দ্বিতীয়টো হ'ল ভিডিঅ' বনাবৰ কাৰণে এটা কেমেৰা বা এটা ভাল কেমেৰা থকা মোবাইল। তৃতীয়টো হ'ল ভইচ ৰেকৰ্ডিঙৰ কাৰণে আপুনি মোবাইল ফোনৰ মাইক্ৰফোন ইউজ কৰিব পাৰে বা এটা এক্সটাৰ্নেল মাইক্ৰফোন ইউজ কৰিব পাৰে। 4 নম্বৰ হ'ল ভিডিঅ' এডিটিঙৰ নলেজ। আপুনি বেছিক মোবাইল ছফ্টৱেৰ ইউজ কৰি পেলাই সৰু কাট লগাই পেলাই এটা ভিডিঅ' এডিট কৰিব পাৰে। তাৰ কাৰণে আপুনি প্ৰফেশ্যনেল হ'ব নালাগে, অলপখিনি নলেজ থাকিলে হৈ যায়। আৰু এটা ইউটিউব চেনেল যোনটো ক্ৰিয়েট কৰা একদমেই সহজ, আপুনি হয়তো গমে পায়। এটা ইমেইল আইডি থাকিলে ক্ৰিয়েট চেনেল বুলি কৰিলেই ইউটিউব চেনেল ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি নামটো বহাই পেলাই সেই ইউটিউব চেনেলটো আৰম্ভ কৰিব পাৰে। লগতে আপুনি ফেচবুক বা ইনষ্টাগ্ৰামত আপলোড কৰাৰ দৰে প্ৰফাইল পিকচাৰ আৰু এটা ৱাল পিকচাৰ আপলোড কৰি পেলাই এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰে। চেনেলৰ ডিছক্ৰিপশ্যনত আপোনাৰ চেনেলত কেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি আপলোড কৰে সেইখিনিৰ বিষয়ে আপুনি বিতংভাৱে লিখিব পাৰে। তাৰ মাজৰ পৰা আজি এইটো ভিডিঅ'ত আমি টপিক কেনেকৈ বাচিব লাগে, কেনেকুৱা টপিকৰ ওপৰত আমি কাম কৰিব লাগে সেইখিনি কথাই পাতিম। টপিক চিলেকশ্যন মানে কি? ভিডিঅ' বনাবৰ কাৰণে আমাক যিকোনো এটা টপিক, যিকোনো এটা বিষয় বাছি ল'বই লাগিব। কোনোবা এটা টপিক বাছাৰ পিছতহে আমি সেই টপিকটোৰ ওপৰত কাম কৰি পেলাই এটা সুন্দৰ ভিডিঅ' বনাব পাৰিম। টপিক বাছিবৰ কাৰণে আপুনি বেলেগ ইউটিউব চেনেল চাই পেলাই, যিবিলাক আপোনাৰ ফেভাৰিট ইউটিউব চেনেল আছে, যিবিলাক চেনেল আপুনি সদায় চায়, যিবিলাক ভিডিঅ' আপুনি সদায় চায়, আপুনি যদি ভাবে আপুনিও ছেম টপিকৰ ওপৰত ভিডিঅ' বনাব খোজে বা সেইটো টপিকৰ ওপৰত ভিডিঅ' বনালে আপোনাৰ সহজ হ'ব, তেনেহ'লে আপুনি তেনেকুৱা ধৰণৰ এটা সহজ টপিক বাছি ল'ব পাৰে। আৰু আপুনি যদি ভালকৈ ৰিচাৰ্চ কৰে তেনেহ'লে হয়তো আপুনি পাব যে ইউটিউবত অসমীয়া ভাষাত বহুত কণ্টেণ্টৰ কমি আছে। গতিকে যিবিলাক চেনেল আপুনি হিন্দীত বা ইংলিছত ভিউ কৰে সেই চেনেলবিলাকৰ পৰা টপিক লৈ পেলাই আপুনি অসমীয়া লেংগুৱেজত আপোনাৰ নিজৰ ষ্টাইলত বনাব পাৰে। যি কি নহওক টপিক চিলেকশ্যনটো মই আপোনাৰ ওপৰতে এৰি দিলোঁ, কাৰণ আপুনি কোনটো টপিকত ভাল, কোনটো টপিকৰ ওপৰত আপোনাৰ জ্ঞান আছে সেইটো বস্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যেতিয়া আপোনাৰ টপিক বাছা হৈ যাব তাৰপিছত আহিল ছেকেণ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপত এইটো মেটাৰ কৰিব যে সেই টপিকটোৰ ওপৰত আমাৰ কিমানখিনি জ্ঞান আছে। জ্ঞান বুলি ক'লে ইউটিউবত সকলো ধৰণৰ টপিকৰ ওপৰত সকলো ধৰণৰ নিজৰ মতামত আৰু নিজৰ জ্ঞান শ্বেয়াৰ কৰি থৈ গৈছে। গতিকে আপুনি বাছা টপিকটোৰ ওপৰত আপোনাৰ কিমানখিনি জ্ঞান আছে, কিমানখিনি গভীৰ জ্ঞান আছে, সেই জ্ঞানখিনি আপুনি যদি আপোনাৰ দৰ্শকৰ লগত শ্বেয়াৰ কৰে তেতিয়াহে আপোনাৰ ভিডিঅ'টো অইন ইউটিউবাৰৰ ছেম টপিকৰ ওপৰত বনোৱা ভিডিঅ'তকৈ অন্যতম হ'ব। তাৰপিছত আহিল এটা ভাল স্ক্ৰিপ্ট। আপুনি বাছি লোৱা আপোনাৰ টপিকটোৰ ওপৰত এটা ধুনীয়াকৈ স্ক্ৰিপ্ট আপুনি ৰেডি কৰিব লাগিব। তাৰ কাৰণে আপুনি ChatGPT, গুগল জেমিনাই এনেকুৱা ধৰণৰ AI ছফ্টৱেৰ ইউজ কৰিব পাৰে। AI ছফ্টৱেৰ ইউজ কৰি পেলাই আপুনি আপোনাৰ টপিকৰ ডিপ নলেজ গেইন কৰিব পাৰে আৰু সেইবিলাক লৈ পেলাই
সজাই পৰাই এটা ধুনীয়া স্ক্ৰিপ্ট লিখিব পাৰে যেহেতু আপুনি এজন নতুন ইউটিউবাৰ গতিকে আপুনি সব কথা ব্ৰেইনৰ পৰা উলিয়াই মানুহক ডিসক্ৰাইব কৰিব গলে সব কথা উল্টা-পাল্টা লাগি যাব গতিকে আপুনি ভালকৈ এটা স্ক্ৰিপ্ট লিখি লৈ সেই স্ক্ৰিপ্টৰ ওপৰত আপোনাৰ নলেজ যিখিনি আছে সেইখিনি এড কৰি পেলাই বাকি আপুনি বেলেগ জায়গাৰ পৰা ৰিসাৰ্চ কৰি পেলাই AI সফটওয়্যাৰ ইউজ কৰি পেলাই ChatGPT হওক Google Gemini হওক Grok হওক এইবিলাক বহুত ধৰণৰ সফটওয়্যাৰ আছে সেই সফটওয়্যাৰবিলাক ইউজ কৰি পেলাই এটা ডিপ লেভেলত আপুনি এটা স্ক্ৰিপ্ট জেনাৰেট কৰক তাৰ পিছত আপুনি সেই টপিকটোৰ ওপৰত এটা টপিক চাই পেলাই ভাগ কৰি লৈ পেলাই এটা ভাগ চাই পেলাই ধুনীয়াকৈ দৰ্শকৰ আগত ডিসক্ৰাইব কৰিব পাৰিব আৰু তেতিয়া আপোনাৰ দৰ্শকে ভিডিওটো চাই পেলাই বৰ নহয় ভিডিওটো হিয়তে যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া সেই ভিডিওটো এন্ড কৰিবৰ কাৰণে হিয়তে বাধ্য হৈ পৰিব গতিকে আশা কৰিছো আপুনি গম পাইছে যে স্ক্ৰিপ্ট ৰাইটিং আৰু টপিক এই দুটা কিমান ইম্পৰ্টেন্ট বস্তু হয় এই দুটা বস্তুৰ ওপৰত আপুনি ডিপলি কাম কৰি পেলাই আপুনি নিজকে এটা ইউনিক ইউটিউবাৰ বনাব পাৰে আৰু 2026 চনত আপুনি নতুনকৈ যদি ইউটিউব চেনেল খুলিব খুজিছে তেনেহলে আপোনাৰ কাম কৰাৰ ষ্টাইলও ইউনিক হ'ব লাগিব কাৰণ মই আগতেও কৈ দিছো ইউটিউবত সেম টপিকৰ ওপৰত হাজাৰটা ভিডিও বেলেগ লেংগুৱেজত এভেইলেবল আছে গতিকে আপোনাৰ ভিডিও বনোৱাৰ ধৰণ আপোনাৰ ডিপ ৰিসাৰ্চ এইবোৰে আপোনাক এটা ইউনিক ইউটিউবাৰ বনাব তাৰ পিছত দৰকাৰ হ'ব আপোনাৰ ষ্টৰী টেলিং স্কিল আপুনি বাছি লোৱা টপিকটো যেতিয়া আপুনি দৰ্শকৰ আগত ডিসক্ৰাইব কৰিব তেতিয়া সেই দৰ্শকজনে আপোনাৰ কথা কোৱাৰ ষ্টাইল আপোনাৰ বুজোৱাৰ ধৰণ হেতু পছন্দ কৰে নে নাই আপুনি কিমানখিনি মানুহক এট্ৰাক্ট কৰি পেলাই আপোনাৰ ভিডিওত এংগেজ কৰি ৰাখিব পাৰে হেতুৱে হ'ল আপোনাৰ ষ্টৰী টেলিং স্কিল আপুনি যদি ভালকে কিবা এটা কাহিনী হওক বা ভালকে কিবা এটা টপিকৰ ওপৰত ভিডিও বনাই পেলাই ভালকে ডিসক্ৰাইব কৰিব পাৰে আৰু আপোনাৰ ডেসক্ৰিপচনটো যদি আপোনাৰ দৰ্শকৰ পছন্দ হয় তেনেহলে আপুনি ওয়াৰ্ল্ডৰ 10% ইউটিউবাৰৰ ভিতৰত আহি পৰিব কিন্তু যদি আপোনাৰ ষ্টৰী টেলিং স্কিল অলপমান কমজোৰ আছে তেনেহলে আপুনি সদায় মোবাইলৰ ভিডিও কেমেৰা অন কৰি পেলাই নিজে প্ৰেক্টিস কৰক বেছি দিন নহয় 10 দিন বা 15 দিন বা এক মাহমান প্ৰেক্টিস কৰাৰ পিছত আপুনি ভাল এটা ষ্টৰী টেলিং স্কিল ডেভেলপ কৰিব পাৰিব মনত ৰাখিব আপুনি ইউটিউবত যিমান ভালকৈ কাম কৰিব ইউটিউবে আপোনাক সিমানে ফাইনান্সিয়ালি ষ্টেবল কৰাত সহায় কৰিব আশা কৰিছো আপুনি বুজি পাইছে পৰৱৰ্তী ভিডিওটোৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব মই ইউটিউবৰ বেলেগ ধৰণৰ নলেজ আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিম ধন্যবাদ